বাৰে বাৰে ইয়াৰ পৰা আকৌ বিতৰ্কৰ মাজলৈ ঠেলি নানিব ডাইৰেক্ট কথা। ল'ৰাটোক কিমান কৰিব কওকচোন। সি এতিয়া দেশৰ কাৰণে খেলিব গৈছে। এই খেলিব গৈ যদি আকৌ যদি এইটো সময়তে যদি এনেকুৱা ধৰণৰ বিতৰ্কৰ মাজত চলি থাকে, তাৰ মাইণ্ড ছেটটো কেনেকুৱা হ'ব? সেইটো দেশৰ কাৰণে খেলিব গৈছে ন। সি নিজৰ কাৰণে খেলিব যোৱা নাই, নিজৰ কাৰণে তাৰ পইচাৰ অভাৱ হোৱা নাই, যে পইচাৰ কাৰণে খেলিব যাব। প্ৰতিটো ইণ্ডিয়া টীমৰ ল'ৰাই আপোনাৰ নিজৰ কাৰণে খেলিব নাযায়, দেশৰ কাৰণে হৈ খেলিব যায়। গতিকে কথাবোৰ অলপ ভাবি চাব। এনেই বিতৰ্কৰ মাজত ল'ৰাটোক সোমোৱাই নিদিব। আৰু সেইজন যোনে কৈছিলে যে কি তেওঁ কি বুলি কয় দেশক ভাল পাব লাগিব এনেকুৱা তেনেকুৱা, সেইটো কাৰণে সি খেল নাচাওঁ বুলি ক'লে। তেতিয়াহ'লে সেইটো কথা কেতিয়াবাই কোৱা কথা। সি নিজে সেইটো আপুনি তাৰ ইণ্টাৰভিউ আছে, আপুনি ইণ্টাৰভিউবোৰ ভালদৰে চাব। সি কেলৈ নকৰিছিলে? কাৰণ সি দুটা IPL ছিজন বেয়া কৰিলে। যদি তাই এটা ভাল কৰিলেহেঁতেন সি ইণ্ডিয়া টীমত চান্স পালেহেঁতেন, গম পায়। সেই ইণ্ডিয়া টীমত চান্স নোপোৱাৰ কাৰণে তাৰ মন বেয়া, সি সেইটো কাৰণে খেল নাচাওঁ বুলি কৈছিলে। তাত একো বিশেষ কথা ক'বলগীয়া একো নাই। সি যদি ইণ্ডিয়া টীমক বেয়া পালেহেঁতেন সি এতিয়া ইণ্ডিয়া হৈ খেলিলেহেঁতেননো কেলে? গতিকে যি টি কথা আহিলে মুখৰ আগত মানুহে কৈ দিব নালাগে। আৰু সেইটো এটা কথা, সেইটোতো সি কৈছিলে কেতিয়াবাই যে এইটো খেল এতিয়া নাচাওঁ বুলি বিশ্বকাপৰ আগতে কৈছিলে। বিশ্বকাপ নোহোৱাৰ আগতে খেল চাবা নাই বুলি তাক ইণ্টাৰভিউত কৰিছিলে, এতিয়া কৈছিলে সি নাচাওঁ বুলি। কিন্তু এতিয়া সি জিম্বাবুৱে চিৰিজটো খেলিব যোৱাৰ আগতে সেইটো কথা কেলেই উলিয়ালে? তেতিয়াতো তাক সেইটো কথা বিতৰ্ক কৰিব পাৰিলে হয়। এতিয়া ল'ৰাটো খেলিব গৈছে, সেইটো কাৰণে আপোনালোকে সেইটো কথা উলিয়াই তাৰ মাইণ্ড ছেটটো বেয়া কৰিব বিচাৰিছে নেকি? আৰু কিছুমান অসমীয়া মানুহ, সঁচা কথা ক'বলৈ গ'লে লাজে লাগে অসমীয়া বুলি ক'বলৈ। বাংলাদেশতে আছোঁ নে অসমীয়াতে আছোঁ। অসমীয়া ল'ৰা এটা প্ৰথমবাৰৰ কাৰণে ইণ্ডিয়া টীমত খেলিব গৈছে, তাক ছাপৰ্টে কৰিব লাগে। তাকো লৈ যি কমেণ্ট, যি গালি গালাজ নক'লোঁ আৰু। গতিকে অসমৰ ল'ৰা অসমৰ ভালকৈ খেলিবলৈ দিয়ক, আপোনালোকে সুবিধা দিয়ক, আপোনালোকে ছাপৰ্ট কৰিব লাগে মোৰ মতে। আৰু তাতো আহিব একদম পূৰা বিতৰ্ক। আৰু যে কয় বহুতে কৈ আছে ৰিয়ান পৰাগৰ বহুত এটিটিউড। এটিটিউডটো থকাৰ কাৰণে সি আজি ইণ্ডিয়া হৈ খেলিব পাৰিছে। কাৰণ দুটা IPL ছিজন থকাত যেতিয়া দুটা IPL ছিজন তাৰ বেয়া হ'ল, বা যি টি খেল বেয়া হ'লে তাক যিভাগে আপোনালোকে সমালোচনা কৰে ন, বেলেগ ল'ৰা হোৱা হ'লে এটা মটিভেশ্যন মানে এটা মাথা চাথা বেয়া হৈ ঘৰত গৈ শুই থাকিলে, খেলৰ ওপৰত গুৰুত্ব দি দিলেহেঁতেন। আৰু সি সেই এটিটিউডটোৰ কাৰণে কাকো পাত্তা দি খেলি মেলি আগবাঢ়ি গৈছে। সেইটো কাৰণে তাক ছাপৰ্ট কৰিব লাগে। সেইটো তাৰ পজিটিভ এটিটিউড। সেইটো এটিটিউড থকাৰ কাৰণে ভাল লাগে। আৰু এজন অসমীয়া হিচাপে মোৰ তাক ভাল লাগে। এটিটিউডটোৰ কাৰণেও ভাল লাগে। সি আগবাঢ়ি যোৱাটো আমি বিচাৰোঁ মানে, কথাটো ইমানকৈ। গতিকে ছাপৰ্ট কৰক। এইটো সময়ত তাক ছাপৰ্ট বহুত প্ৰয়োজন হৈছে আমাৰ অসমৰ ফালৰ পৰা। কাৰণ যিহেতু প্ৰথমবাৰৰ কাৰণে অসমৰ হৈ খেলিব গৈছে। গতিকে আপোনালোকে ছাপৰ্ট কৰি যাওক, ল'ৰাটো আগবাঢ়িবলৈ সুবিধা দিয়ক। গতিকে বাৰে বাৰে বিতৰ্কৰ মাজত নানিব, সেইটোৱে বিচাৰোঁ। এতিয়া ভালকৈ খেলিব দিয়ক। এতিয়া যদি চবেই বিতৰ্ক সি যদি আগৰ নিচিনাকৈ সেই এতিয়াবোৰ এই সমালোচনা যদি সি এটিটিউডটো নাথাকি যদি সি ভাবি ল'লেহেঁতেন হয় মোক ভুল হৈছে আমুক তামুক, সি এতিয়াও খেলিব নোৱাৰিবই জিম্বাবুৱে চিৰিজটোত। কাৰণ তাৰ সেই তেনেকুৱা এটা মাইণ্ড ছেট মনত সোমাই যাব ন। গতিকে সেইবোৰ হ'বলৈ আৰু সি নিদিয়ে। তাৰ এটিটিউডটো মোৰ ভাল লাগে, সেইটো কাৰণে সি এইবোৰ পাত্তাই নিদিয়ে। এতিয়া সি নিজৰ কেৰিয়াৰত ফ'কাছ কৰিব, দেশৰ কাৰণে খেলিবৰ কাৰণে সি ফ'কাছ কৰিব। আৰু সি সেইটো ইণ্টাৰভিউত কৈ থৈছে, তাৰ ইণ্টাৰভিউবোৰ চালে আপোনালোকে গম পাব। গতিকে ভিডিঅ'টো ইমানেই আছিলে। গতিকে খঙতে ভিডিঅ'টো বনাবলগীয়া হ'ল। আপোনালোকে মই আশা কৰোঁ এজন অসমীয়া হিচাপে যাতে আপোনালোকে বেলেগে যি কয় নাজানো, অসমীয়া মানুহ হিচাপে তাক বিতৰ্কৰ মাজলৈ ঠেলি নানিব। সেইটোলৈ ভিডিঅ'টো ইমানেই।